নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো বিন্দাছ ভালে আছোঁ। বহুত দিনৰ ভিডিঅ' দিয়া নাই, ভাবিলোঁ এটা আজি ভিডিঅ' দিছোঁ, ডেন্স ভিডিঅ' এটা দিলোঁ, 2 সপ্তাহমান হ'ল চাগে। সেইটো ভিডিঅ' দিলোঁ আৰু এটা ব্লগ ভিডিঅ' দিয়া নাই বহুত দিন হ'ল, আৰু এটা ব্লগ ভিডিঅ' দিম বুলি ভাবিছোঁ আজি এটা জেগাত যাই আছোঁ, বাৰেগাং ৱাটাৰফল যাই আছোঁ। বহুতেও গৈছে, মই ভিডিঅ'ত দেখিছোঁ, কিন্তু মই যাই পোৱা নাই আৰু আজি যাম। আপোনালোকে চাই থাকিব শেষলৈকে। আৰু মোৰ লগত যাব দাদা বাইদেউ, বৰমাহঁতৰ দাদা বাইদেউ আৰু এটা ভাইটি যাব, আৰু আপোনালোকক গাড়ীত বহি লগ পাই আছোঁ। চাই থাকক শেষলৈকে। আহি থাকোঁতে বৰষুণ আহি গ'ল, একদম চিনি নোপোৱা হৈ গ'লোঁ। গ্লাছখন অলপ ৰখি দিলোঁ, ৰখি আছোঁ, তাৰপিছত যাত্ৰা আৰম্ভ কৰিম। Close till I get up. Time is barely on our side. আমি আহি থাকোঁতে বৰষুণ মাৰিলে, এতিয়া অলপ এৰিলে, আৰু এতিয়া বাৰেগাং যাই পোৱা নাই, বাগান পাইছোঁ। এতিয়া বাগানত এখন ফটো উঠোঁ, আৰু ফটো উঠি লগ পাই আছোঁ আপোনালোকক। ইয়াত ফটো উঠোঁ, ইয়াতে উঠিব, মই উঠিম। ফটো শ্বট চলি আছে, ফটো শ্বট। ফাইনেলি আহি পালোঁ গাইজ, একদম মজা পৰিৱেশ, নেচাৰেল পৰিৱেশ, একদম মজা লাগিব। বলক আগলৈ যাই থাকোঁ, আপোনালোকক দেখাই দিওঁ, বলক। গোটেইবিলাক গা ধোৱাৰ কাৰণে ৰেডি, ময়ো ৰেডি, কাপোৰ চাপোৰ চবে চেঞ্জ কৰি ল'লোঁ। বলক আমি গা ধুবলৈ যাওঁ। কি মজা, একদম ঠাণ্ডা পৰি গৈছে, কিন্তু ঠাণ্ডা এনেও পৰি আছোঁ আমি, বৰষুণ দি আছিল না, সেইকাৰণে ইয়াত আহি মজা লাগিছে একদম। একদম মজা লাগিছে, একদম মজা, কি ক'ব, মজা একদম। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুসুৰিয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া। গা ধুইলোঁ, মজা লাগিল একদম, কি ক'ব, কেনে লাগিল গা ধুই, একদম মজা লাগিছে, একদম কি ক'ব, একদম হাত চাত পৰি গৈছে একদম। এতিয়া একদম সকলো লাগছে, খাব লাগে, আৰু যাই আছোঁ বৰ্তমান, কাপোৰ সালাওঁ, লগ পাই আছোঁ খালি কিনে কাপোৰ। চান্দুবি আহি পালোঁ, কিবা এটা খাই দিলোঁ, চান্দুবিত বহুত ভোক লাগিছে। বাৰেগাঁৱৰ পৰা আহিলোঁ, আহি চান্দুবিত কিবা এটা খাই ল'লোঁ, আৰু এতিয়া ফুৰিবলৈ আহিলোঁ অলপমান। আৰু আপোনালোকক এটা বস্তু দেখাওঁ, বম আৰ্ট এটা দেখাওঁ। মই যোৱাৰ পৰা আহিছিলোঁ, কিন্তু দেখা নাছিলোঁ, এইবাৰ দেখিছোঁ, দাদাই দেখাই দিলে আৰু মজা লাগিছে। আপোনালোকক বেক কেমেৰা কৰি দেখাই দিওঁ ৰ'বক, দেখিছেনে, লক্ষ্য কৰক, মই বেক কেমেৰা কৰি দেখাই আছোঁ।
কিবা লিখাও আছে ইয়াত ঘৰ আহি পাওঁতে একদম ৰাতি হৈ গৈছে তাৰপিছত এতিয়া ভিডিঅ' বনোৱা নহ'ল আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ সোনকালে মোক 1K কৰি দিয়ক আপোনালোকে মোৰ 1K হোৱাই নাই এতিয়ালৈকে